Hello guys, good morning. So welcome to another vlog. Hope everyone is doing good. মইতো ভালেই আছোঁ দেখিছে জাষ্ট সাৰ পালোঁ আৰু এতিয়া মৰ্নিং 9টা বাজিছে এনেইতো জল্দি উঠোঁ মানে বেছি জল্দি নহয় দেই 7 বা 8ৰ ভিতৰত উঠি যাওঁ বাট আজি মোৰ ইম্পৰ্টেণ্ট ক্লাছ নাছিল কাৰণে মই দেৰিকৈ উঠিলোঁ চ' এতিয়া মই ব্ৰাছ কৰিম ব্ৰাছ কৰাৰ পৰা এটা কথা মনত আহিলে যে আপোনালোকৰ বহুতে মোক সোধে যে মোৰ ফ্ৰণ্ট টিথটো দেখিবলৈ কিয় এনেকুৱা একচুৱেলি যেতিয়া মই 12 বছৰ বয়স আছিল তেতিয়া এটা এক্সিডেণ্টত মোৰ এই দাঁতটোৰ আধা মানে ভাঙি গৈছিলে আৰু তেতিয়াৰ পিছত মোক বহুতে কৈছিলে যে দাঁতটো লগাই কিয় নলওঁ দেখাত ভাল নালাগে বাট মই পাৰ্চনেলি একো প্ৰব্লেম ফিল কৰা নাই এতিয়ালৈকে আৰু মই এনেকৈ নিজক কেতিয়াও ইমান বেয়াও দেখা নাই সেইকাৰণে দাঁতটো লগোৱাৰ কথা ভাবা নাই কেতিয়াও চ' মুখ ধুই থকাৰ মাজতে ডেলিভাৰী দাদাজনে ফোন কৰি আছিলে যে তেওঁ আহি পেলাই ৰৈ আছে মই দৰ্জা খুলি দিব লাগে চ' জল্দি মুখখন ধুই ল'লোঁ এতিয়া মই পাৰ্চেল আনিব গৈ আছোঁ চ' ফাইনেলি পাৰ্চেলটো লৈ ল'লোঁ হে নতুন কাপোৰ আহি গ'ল ঠিক আছে নতুন কাপোৰ ছাইডত থৈ দিলোঁ এতিয়া মোৰ সৰু উইণ্টাৰ মৰ্ণিং স্কিন কেয়াৰ ৰুটিনটো মই ষ্টাৰ্ট কৰি লওঁ চ' চুলিখিনি বান্ধি লৈছোঁ যাতে একো মেছ ক্ৰিয়েট নহয় ফাৰ্ষ্টতে মোৰ ফেভৰেট চেৰাম লগাই লৈছোঁ যিহেতু ঠাণ্ডা হয় আৰু এতিয়া মোৰ স্কিনটো মানে বহুত বেছি ড্ৰাই হয় আৰু এই চেৰামটো মই লাষ্ট 2 মান্থছৰ পৰা ইউজ কৰি আছোঁ আৰু মোৰ বহুত মানে পাৰ্চনেল ফেভৰেট হৈ গৈছে এই গোটেইকেইটা প্ৰডাক্টছ এতিয়া মই যি ইউজ কৰি আছোঁ বিকজ বহুত ভালকৈ স্কিনত এবজৰ্ব হৈ যায় আৰু মোৰ স্কিনটো আগতকৈ বেছি বেটাৰ যেন মোৰ নিজৰ ফিল হৈছে চ' ভালকৈ লগাই লৈছোঁ নেক্সট এতিয়া লগাম মইশ্চাৰাইজাৰ মই বেছিকৈ নলগাওঁ বিকজ চেৰামটো লগোৱাৰ পিছত অলৰেডি মই বহুত মইশ্চাৰাইজ ফিল কৰোঁ সেইকাৰণে বহুত কমকৈ লগাই লৈছোঁ ভালকৈ ব্লেণ্ড কৰি লৈছোঁ আৰু এতিয়া লগাম লটছ অফ ছানস্ক্ৰীন বিকজ ছানস্ক্ৰীন চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় ইভেন ইফ ইউ ষ্টে ইনচাইড ছানস্ক্ৰীন লগোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট সেইকাৰণে বেছিকৈ লগাই লৈছোঁ আৰু এতিয়া ভালকৈ ব্লেণ্ড কৰিম এই ছানস্ক্ৰীনটো মোৰ বহুত পাৰ্চনেল ফেভৰেট হৈ গৈছে বিকজ লগোৱাৰ পিছত ভালকৈ স্কিনত এবজৰ্ব হৈ যায় আৰু হোৱাইট কাষ্ট ৰৈ নাযায় অলপো অ'কে ভালকৈ লগাই ল'লোঁ অ'কে আৰু এতিয়া লিপ বাম লগাই লৈছোঁ এইটো টিণ্টেড লিপ বাম হয় যিটো এটা নেচাৰেল পিংকিছ কালাৰ দিয়ে এই প্ৰডাক্টকেইটাৰ মই এটা মানে শ্বৰ্টছ বনাই আপলোড কৰিছিলোঁ যদি আপোনালোকৰ মানে ইচ্ছুক হয় দেন চেক কৰি ল'ব পাৰিব এইটো অ'কে চ' এতিয়া মৰ্ণিং গৰম পানী খোৱাটো মোৰ একদম সৰুৰে এটা হেবিট হয় তো মই গৰম পানী কৰিব লৈছোঁ খোৱাৰ কাৰণে আৰু যিহেতু গৰম পানী খোৱা হেবিটটো কৰি ল'লোৱে তো পিছত ভাবিলোঁ ইয়াত নেমু আৰু অকণমান মৌ দি পেলাই ইয়াক টেষ্টি আৰু হেল্ডি বনাই লওঁ বাট আনফৰ্চুনেটলি মোৰ লগত আজি নেমু নাছিলে তো সেইকাৰণে অকল মৌ দিয়ে কামটো চলাম বুলি ভাবিছোঁ গৰম পানী ৰেডি হৈ গ'ল হেল্ডি ডিটক্সিফাইং ড্ৰিংক ঠিক আছে এতিয়া ডেলিভাৰী দাদাই দি যোৱা পাৰ্চেলটো আনবক্সিং কৰিম কি আছে গেছ কৰক নতুন কাপোৰ পৰি গ'ল অ'কে চ' বেচিকেলি এইটো এটা জগাৰ্ছ হয় যিটো মই আজিৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু এইটোৰ এটা ৰিভিউ বনাই মই মানে শ্বৰ্টছ এটা আপলোড কৰিছিলোঁ আপোনালোকে সেইটো চেক আউট কৰি ল'ব পাৰে হাইটটো পূৰা মোৰ লগত মিলি যোৱা হয় আৰু মেটেৰিয়েলটো বহুত বেছি কমফৰ্টেবল এইটো ব্ৰেণ্ড মই আগতেও বহুত ইউজ কৰিছোঁ তো মোৰ ওৱান অফ দ্য মানে পাৰ্চনেল ফেভৰেট ব্ৰেণ্ড হয় ব্ৰেণ্ডটো হৈছে মই
শৈলা বুলি কৈছোঁ, প্ৰনাউন্সিয়েশ্যন কৰিছোঁ মানে, আপুনি কি ক'বা নাজানো। এইটো আগতে যিটো অৰ্ডাৰ কৰিছিলোঁ লাৰ্জ চাইজ আহিছিলে, তো এইটো মই এক্সচেঞ্জ কৰি ল'লোঁ এইবাৰ। চ' এতিয়া মই ব্ৰেকফাষ্ট কৰিম। মোৰ একো হেভি খাব মন নাছিল আজি ইমান, সেইকাৰণে জাষ্ট 2টা কল আৰু হেণ্ডফুল অফ ড্ৰাই ফ্ৰুটছ লৈ লৈছোঁ, যিটো এটা হেল্ডি অপশ্যন হয়। ত' এতিয়া মই পঢ়া টেবুলত বহিম, আৰু এইটো মই পঢ়া টেবুলৰ পৰা ভিউ হয়, যিটো মোৰ খুবেই প্ৰিয়। চ' এতিয়া পঢ়া ষ্টাৰ্ট কৰিম। চবে কয় যে, একচুৱেলি সৰু থাকোঁতেও চবে কৈছিলে যে বহুত মৰ্ণিং উঠি পেলাই 5টা-6টাত উঠি পেলাই পঢ়াটো খুব ভাল, কাৰণ তেতিয়া আমাৰ ব্ৰেইনটো বহুত বেছি ফ্ৰেছ হৈ থাকে। কিন্তু মোৰ লগত কিয় নাজানো, সৰুৰ পৰা এইটো হয় যে মই ইমান ৰাতিপুৱা উঠি পঢ়িব নোৱাৰোঁ। সৰুতে যেতিয়া মায়ে মানে 2-এবাৰ ট্ৰাই কৰিছিলে উঠাই দিয়ে, বাট উঠাই দিয়াৰ পিছত কি হয়, মই পঢ়িব নোৱাৰোঁ, টেবুলতে টোপনি আহি যাওঁ। তেতিয়া চাগে মায়েও ভাবিলে এনেকৈ ফ'ৰ্চ কৰি লাভ নাই, আৰু মায়েও মানে সেইটো মোক একো বৰ্ডাৰ নকৰা হ'ল, আৰু ময়ো যেতিয়া টাইম পাওঁ তেতিয়া মানে পঢ়ি ভাল পাওঁ। দিনতো বেছি দুপৰীয়া পঢ়ি ভাল পাইছিলোঁ, আৰু যেতিয়া মানে মেট্ৰিক দিয়া নাছিলোঁ তেতিয়া তাৰ আগলৈকে মই ঘৰত আছিলোঁতো, তো ৰাতি ভাত খাই উঠি পঢ়াটো প্ৰিফাৰ কৰিছিলোঁ ৰাতি। কিন্তু এতিয়া মানে কি হ'ল, বেছিকৈ দিনত পঢ়ি পেলাই বেছি ভাল পাওঁ। এইটো মানে মোৰ চেঞ্জ হৈ গ'ল নিজৰ মাজতে, কিয় নাজানো। তো যেতিয়া কলেজ নাযাওঁ বা দিনত বেলেগ একো কাম নাথাকে, সেইটো টাইমতে মই পঢ়ি ভাল পাওঁ। আকৌ ইভিনিং পঢ়ি পেলাই মোৰ ইমান এটা ভাল নালাগে, কিয় নাজানো। ইভিনিং টাইমত অকণমান বেলেগ ৰিফ্ৰেছমেণ্ট ল'ব মন যায়, হয়তো মুভি চাম, নহ'লে কেতিয়াবা অকণমান ওলাই যাম, এনেকৈ ভাল পাওঁ। তো আপোনালোকে কোনটো টাইমত পঢ়ি চবতকৈ বেছি ভাল পায়, কমেণ্ট বক্সত জনাবচোন। অলম'ষ্ট 2 ঘণ্টা পঢ়িলোঁ, এতিয়া মোৰ ব'ৰ লাগিল, চ' অকণমান বেলকনিলৈকে ওলাই আহিছোঁ। একদম ৰ'দ দিছে ইয়াতে, আৰু যিহেতু এতিয়া অলপ অলপ ঠাণ্ডা পৰিছে ন, তো ৰ'দটো ভালেই লগা হৈছে। ৰ'দ দিয়াৰ কাৰণে আচাৰৰ বটলকেইটা অকণমান বাহিৰত ওলাই দিছোঁ, যিকেইটা ঘৰৰ পৰা অহা টাইমত মায়ে মৰমতে বেগত ভৰাই দি পঠাইছিলে। ইমান ধুনীয়া ৰ'দ দিছে। তো এতিয়া লাঞ্চ বনোৱা টাইম হ'ল, মই লাঞ্চ বনাব আহিলোঁ নিজৰ কাৰণে। অ'কে, চ' দ্য লাঞ্চ ইজ ৰেডি। তো যিসকলে ঘৰৰ পৰা দূৰত থাকে সিহঁতে মোৰ অৱস্থাটো বুজিব পাৰিব। নিজে বজাৰ কৰি, নিজে বনোৱা, নিজে খোৱা, এইটো বহুত মানে কেতিয়াবা মন নাযায়, বহুত এনয়িং হয়, বাট এইটো নিজক বহুত ইণ্ডিপেণ্ডেণ্ট ফিলো কৰায়। কাৰণ এতিয়া ইমান বছৰ বাহিৰত থাকি থাকি মই এইটো গম পোৱা হৈছোঁ যে মই কাৰো ওপৰত ডিপেণ্ড কৰিব নালাগে। যিকোনো কাম হ'লে নিজে নিজৰ সকলোখিনি দায়িত্ব মানে চম্ভালি ল'ব পৰা হৈছোঁ ভালকৈ। নিজে নিজৰ অভিভাৱক হৈছোঁ, নিজে নিজৰ কামবোৰ সময়ত কৰিব পৰা হৈছোঁ। তো এইটো ভাবি ভালো লাগে। আৰু এতিয়া এইটো মাহঁতেও মানে গম পোৱা হৈ গৈছে যে এনেকৈ বাহিৰত থাকি থাকি মই নিজকে ভালকৈ চম্ভালিব পৰা হৈ গৈছোঁ, যে এতিয়া আৰু মানে বাহিৰত থাকি লঘোণ দিব লগা নহয়। তো অলপ পিছত মই এটা শ্বৰ্টছ বনোৱাৰ কাৰণে অকণমান মানে ট্ৰাই কৰিলোঁ, চ' এইটো মই পিছত আপলোড কৰিম। তো এইটো চোৱাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, তেতিয়া গম পাব মই কেতিয়া আপলোড কৰোঁ। এতিয়া মই অকণমান ওপৰত ওলাই আহিলোঁ ৰিফ্ৰেছমেণ্টৰ কাৰণে। টাইমটো 4টা বাজি গ'ল। এইখিনি টাইমৰ যেতিয়া ব'ৰ লাগে ন, মই ওপৰত ওলাই আহি বহুত ভাল পাওঁ, কাৰণ ইয়াত বহুত ৰিফ্ৰেছিং মানে বতাহ দি থাকে, আৰু ইয়াত চৰাই চিৰিকটিৰ মানে শব্দ, তাৰপিছত পাছফালৰ পাহাৰৰ ভিউটো, এইবোৰ মানে মোৰ চাই পেলাই বহুত ভাল লাগে। কিবা এটা মানে বহুত ৰিফ্ৰেছিং হৈ যায় মাইণ্ডটো। এইটো চাওক, কেমেৰাত চাগে ভালকৈ কেটচ কৰিব পৰা নাই ভিউটো, বাট ৰিয়েলত বহুত ধুনীয়া হয়। এইটো অকণমান দেখাব চেষ্টা কৰিছোঁ ভিউটো। ইমানবোৰ পাহাৰ আছে সেইফালে, আৰু এইখন যে পাহাৰখন হয়, এইখন বিৰুবাৰী হিলছ হয়।
আৰু ঠিক সেইটো পইণ্টত এটা মন্দিৰ আছে বহুত ধুনীয়া আৰু তাৰ ওপৰতো মই এদিন এটা বেলেগকৈ ভ্লগ বনাম দেই সেই মন্দিৰটোত গৈ পেলাই আপোনালোকক ভালকৈ দেখাম লাহে লাহে এন্ধাৰ হ'ব ধৰিছে এয়া ছানছেট হৈ গ'ল আৰু এয়া ভালকৈ আন্ধাৰ হোৱাৰ পিছত আজি মোৰ ফ্লেটমেটে মোক কৈছিলে যে তাই এটা মোক নতুন জেগাত লৈ যাব চ' ফাইনেলি আমি সেই জেগাটো আহি পালোঁ এতিয়া আমাৰ হৈ গ'ল তো আমি ঘৰ গৈ আছোঁ হৈ গ'ল আৰু বহুত ফুৰিলোঁ এতিয়া ঘৰত গৈ আছোঁ অকণমান পিছত ৰুম গৈ পাম হেল্ল' গাইজ মানে এতিয়া আমি ৰুম আহি পালোঁ মানে অকণমান দেৰি হ'ল 9:30 মানে হ'ল এতিয়া 9:30 হৈ গ'ল ডিনাৰ কৰা টাইমে হ'ল অলম'ষ্ট তো আজি মানে যিটো জেগাত গৈছিলোঁ সেইটো জেগা মোক মোৰ ফ্লেটমেট মানে ভণ্টি হয় মোৰ তাই ৰিকমেণ্ড কৰিছিলে আৰু বহুত ভাল লাগিল সঁচাকৈ জেগাটোত গৈ পেলাই তো মই ভাবিছিলোঁ যে যিহেতু মানে অলপ বেছি দীঘল হৈ যাব তো সেইকেইটা ক্লিপ মই এইটো ভিডিঅ'ত এড নকৰিলোঁ সেই জেগাটোৰ ওপৰত মই এটা মানে বেলেগকৈ ভিডিঅ' বনাম ভাবিছোঁ তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল যদি ভাল লাগিল দেন লাইক কৰিব আৰু ফাৰ্ডাৰ আপডেটছবিলাক সময়মতে পাই থকাৰ কাৰণে যিসকল নতুন বা যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই গুড নাইট